সকলকে নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আছামিজ স্পিক চেনেললৈ। আজি আমাৰ গাঁৱত চলি আছে শীতলা পূজা আৰু শীতলা পূজা আমাৰ গাঁৱত কেনেকৈ মানে কৰা হয় বা মানে কেতিয়াৰ পৰা কৰা হয়, শীতলা পূজা কিয় কৰা হ'ল সেই সম্পৰ্কে মই চাবই আপোনালোকে চাই থাকক। এতিয়া ব'লক আমি শীতলা পূজাৰ পৰিৱেশটো চাওঁ। এয়া চাওক ভক্তৰ ভিৰ, ইয়াত সকলোৱে বহুত দূৰ দূৰণিৰ পৰা আহে আৰু ইয়াত শীতলা মাৰ আশীৰ্বাদ ল'বলৈ ইয়াত চাকি ধূপ ধূনা জ্বলায় তেওঁলোকে আৰু ইয়াত হাঁহৰ কণী পাৰা উচৰ্গা কৰে শীতলা মাক। আৰু ইয়াত দিনক দিনে মানে ভক্তৰ সমাগম বাঢ়ি গৈ আছে আৰু ইয়াত আগতে চাকিৰ দোকান অহা নাছিল, এতিয়া মানে চাকিও ইয়াত বিক্ৰী হোৱা হ'ল আৰু মই চাকিৰ দোকান দিছিলোঁ দিয়কচোন, আমাৰ যিহেতু গাঁৱৰে। আৰু এই পূজাখন কেনেকৈ আৰম্ভ হ'ল আমি জানো আহক জ্যেষ্ঠজনৰ পৰা। আমাৰ এই ৰাজহুৱা শীতলা পূজাখন কেনেকৈনো উৎপত্তি হ'ল সেই বিষয়ে মানে আমাৰ মাজত আছে কিশোৰ দা, বীৰেন বৰদেউতা আৰু জেঠা আছে, এখেতসকলে মানে কেনেকৈ হ'ল সেই সম্পৰ্কে আপোনালোকক জনাব। মানে যেতিয়া আমাৰ গাঁৱত বসন্ত মহামাৰীৰ মানে আৱিষ্কাৰ হোৱাৰ পিছত আমাৰ ইয়াত বহুতো বসন্ত ৰোগে বহুত মানুহৰ মানে জনসাধাৰণৰ প্ৰাণ হানি কৰিছিল আৰু তাৰ পিছৰ পৰা মানে 1933 চনৰ পৰা মোটামুটি আমি এই শীতলা পূজাখন আৰম্ভ কৰিছোঁ আৰু তেতিয়াৰ পৰা চলি আছে গতানুগতিকভাৱে আৰু এতিয়ালৈকে আমি সফলমণ্ডিত হিচাপে এই অনুষ্ঠানটো কৰি আছোঁ। এইখিনিয়ে ক'ব লাগে। বেলেগৰ তুলনাত মানে আগৰ তুলনাত আজি মানে মানুহৰ কেনেকুৱা সমাগম কেনেকুৱা? আগৰ তুলনাত মানে ধৰক আমি আগতে মাত্ৰ পূজা ভাগ দি আমি মানে থৈ দিছিলোঁ তেখেতৰ নামত পূজা উচৰ্গা কৰি, কিন্তু এতিয়া ধৰক বাহিৰৰ পৰা বহুতে মানুহে জনা হ'ল যে বৰিগাঁৱত মানে শীতলা আইৰ মানে উদযাপন কৰে আৰু তেতিয়াৰ পৰা আজি প্ৰায় 20 বছৰ আগৰ পৰা মানে এইটো মানে জনপ্ৰিয় হৈ আজি এইখিনি সাফল্যমণ্ডিত হ'বৰ বাবে আমি মানে আজি উপনীত হৈছোঁহি। আৰু আমাৰ ইয়াত নিৰ্মাৰী লোৱা সময় হ'ল আৰু এই পুৰোহিতে ইয়াত নিৰ্মাৰী দি আছে আৰু এজন পুৰোহিতে সকলোকে আশীৰ্বাদ দি আছে আৰু ইয়াত হোমৰ ফটা দিয়া হৈছে আৰু ময়ো ইয়াত হোমৰ ফটা আৰু নিৰ্মালী ল'ব লওক। আৰু ইয়াত এই বিকাশৰ মাতো ৰ'ব, বিকাশ মোক দা নিৰ্মালী অলপ পূজা নিৰ্মালী অলপ লৈ ল'লোঁ আৰু শীতলা মাক মানে আশীষ ল'বলৈ। এয়া আমাৰ প্ৰসাদ ৰেডি কৰি আছে আৰু অলপ দেৰিকৈ ময়ো প্ৰসাদ বিৰাম ল'বচোন। আৰু ইয়াত চাওক মানুহৰ মানে নিৰ্মালী দিয়া হৈয়ে নাই আৰু নিৰ্মালী দিয়া হোৱাৰ পিছতে প্ৰসাদ দিব, মোটামুটি নিৰ্মালী দিয়া হ'লে। আৰু ইয়াত চাওক উচৰ্গা দিয়া কণী আৰু এইবিলাক পাৰ চৰাই ইয়াত মানে শীতলা মাক উচৰ্গা দিয়া হৈছে। চাওকচোন কি মৰম লগা। এইবিলাক ইয়াত কেইটামান মন্দিৰত ৰাখিব আৰু কেইটামান বিক্ৰী কৰিব আৰু সেই পইচা মন্দিৰৰ কামত মানে ব্যৱহাৰ কৰিব। আৰু আমাৰ যিহেতু ৰাজহুৱা মন্দিৰ নিৰ্মাণ চলিয়ে আছে আৰু ইয়াত চাওক ফাইনেলি ময়ো মানে প্ৰসাদ বিলালোঁ। এই চাওক এই ভেকচিন হাতটো মোক মানে কঁকালত গামোচা মাৰি আছোঁ আৰু মই তিয়ঁহ আপেল আৰু কুঁহিয়াৰ মানে বিলাই আছোঁ। ইনকে মানুহৰ মাজত মানে বস্তু দিয়াটো কম মানে সেই নহয় আৰু কোনোবাই ক'ব মোক তিয়ঁহ দিয়া, কোনোবাই ক'ব মোক আপেল দা। আৰু ফাইনেলি এটা অভ্যাস আছে যিহেতু মোৰ আৰু মানে বিলেও ভাল পাওঁ এনেকৈ আৰু মানুহক সহযোগ কৰি কিনে। আৰু ইয়াত চাওক ফাইনেলি তিয়ঁহ আপেল বিলাই আছোঁ। চাওকচোন কিমান মানুহৰ সমাগম। আৰু আপোনালোকে আহিব ইয়াত আমাৰ ডাঙৰকৈ মানে দিন মানে যিমানে যাই আছে আৰু আমাৰ পূজাখনো লাহে লাহে ডাঙৰ হৈ আছে। আপোনালোকে আহিব ইয়াত পূজা কৰিবলৈ। আৰু ইয়াত চাওক ভক্তৰ সমাগম। তাতে এতিয়া হোম হৈ আছে, হোম শেষ হ'ল আৰু হোম শেষ হোৱাৰ পিছতে আমাৰ ইয়াত মানে সিদ্ধ প্ৰসাদ দিয়া হ'ব আৰু আমাৰ ইয়াত সিদ্ধ প্ৰসাদ আজি 12 ঠাৰি সিদ্ধ প্ৰসাদ হ'ব আৰু মই দেখাই আছোঁ আপোনালোকে চাই থাকক। সিদ্ধ প্ৰসাদ মানে প্ৰসাদ ৰেডি হৈছে। এয়া চাওক ইয়াত আমাৰ 12 ঠাৰি বনাই আহিছে, খুৰা 12 ঠাৰি বনাই আহিছে না। আৰু আমাৰ এই মানে ডেস্ক মানে ৰেডি কৰা আছে, মানে 12 ঠাৰি মানে আইটেম কৰা গৈছে আৰু বহুত মানুহ হয় আৰু আহোন মানে
আৰু মানে সহায় কৰিব আৰু মানে পানী চানী বিলাব শাওন ৰেডি হৈ আছে আৰু অলপ পিছতে আমাৰ তাতে মানে মানুহ ভৰ্তি হৈ যাব আৰু চববিলাক মানে পৰিপাটি কৰা গৈছে চাই থাকক মই সকলোবিলাক পৰিৱেশ দেখাবৰ চেষ্টা কৰিম আৰু আমাৰ ইয়াত সিদ্ধ প্ৰসাদ দি থকা হৈছে ইয়াত খিচাৰি তৰকাৰী বিলাহীৰ টক ইয়াত দি থকা হৈছে আৰু ভক্তসকলে খাই আছে জানো হওক খিচাৰি কেনা হৈছে খিচাৰি কেনা হৈছে ভাল হৈছে নে খিচাৰি ভাল হৈছে কেনা হৈছে খিচাৰি এইটো বৰ্মন কেনা হৈছে খিচাৰি Kisari is so nice. Is this? আমাৰ গাঁৱৰ নাম আছে না কিয় লাগব নাকি কিয় লাগব নাকি আকৌ নকালি কেনা আহিছি ভাল আহিছি না নাই উঠে আহিছি প্ৰত্যেকবাৰৰ দৰে এইবাৰো মই খিচাৰি বিলাৰো দক চাওক মই খিচাৰি দি আছোঁ এই ইয়াক বোলে আৰু আলু চাই 2 পিচমান লাগে ৰ'ব আলু চাই ইয়াক 2 পিচমান দি দিলোঁ ইয়াত চাওক খিচাৰি 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 লাগিব নেকি খিচাৰি আমিতো ষ্টাফ বহুত বিলালোঁ ইটা ভোক লাগছি আৰু ইটা খাব লাগে আৰু সেইকাৰণে বহি গ'লোঁ খাবৰ কাৰণে ইয়াত ডিছ আৰু ভাইটিৰ লগত একেলগে বহি গ'লোঁ ডিছ আৰু তৰকাৰী দি আছে ইটা খিচাৰি আনি আছে এতিয়া পূৰা মাৰিব লাগিব খাব লাগিব চাই থাকক আমি খাব ৰ'ব অলপ ফাইনেলি এই তৰকাৰী আৰু বিলাহীৰ টক মানে দি দিলাক আৰু খিচাৰি আহিছে এয়া আমাৰ গাঁৱৰ দীপকন দাই আমাক খিচাৰি দিব আহিছে ইয়াত চাওক দীপকন দাই খিচাৰি দিলাক আমাক ফাইনেলি আৰু পানী লাগে পানী আৰু ইয়া আহি গ'ল আমাৰ গাঁৱৰে ভাইটি এটা পানী দিবৰ কাৰণে ইয়া ফাইনেলি ফাৰ্ষ্ট মই গিলাচত পানী দিলাক আৰু এতিয়া খাব লাগে হাতখন ধুই আৰু খাই লওঁ ৰ'ব এতিয়া অজাবলি পৰিৱেশন হৈ আছে বলক আমি এতিয়া অজাবলি চাম বলক বলক কি জমনি বলকচোন না কি বেয়া কথা হলো না কি হয়তো বহুত ধৰ্ম আছে না শংকৰী চাবা না তুমি ভাগৱতীয়ে চাবা না তুমি ওম শান্তি কি সেও কাহিনী ধৰ্ম আছে নানান ধৰ্ম আছে অন্য দেৱৰ পূজাটো শেষ হ'লেও আমাৰ এই পৃথিৱীত 3টা দেৱতাৰ পূজা কেতিয়াও লুপ্ত নহয় কৃষ্ণ আৰু কলিতে হ'ল জাগৃত মনসা কৃষ্ণ পূজা মনসা পূজা এই 3খন পূজা কেতিয়াও কলিৰ যুগত লুপ্ত নহয় আচলতে ভাল বস্তু দি পূজা কৰিব লাগে মাক পূজা ভাগ কৰিব লাগে এইটো মাথো বিহুনো চৈতত কইটা ঘাসত বেপার না যাব জিলটা আছে তাকো বিচাৰে খাইছে এটা হিতলা পূজা চৈতত কৈছি না তারপর এটা ঘাসত পাই বেপার চিনি আইছে আমি পূজা করছি না করে না পূজা করছি না বেপার চিনি আনছি পূজা করে আছে তারে তো দুটাকা বিচারে খাবও তো পারে গতিকে দেবীটো যাতে আমার কাছাই ঘরে বলতা সেইকাৰণে ভাগি পাতি কৈছোঁ ভাগি পাতি দিব মানে আৰু বেঙে পূজা পানী তেতিয়া গংগা জলেদি স্নান কৰিব লাগে এনে ভৰিৰ এতিয়া ছেক্ৰেটাৰী বা কোনি ছেক্ৰেটাৰী সুধিব লাগিব গংগা গেছি না পানী পানী পূজা কৰিব পাৰি ওচৰত পায় তাৰমানে ক'ত পানী পাব আৰু পুখুৰীৰ পানী আইৰ পূজা কৰিব পাৰি
বেংবিলাক ক'ত থাকে পুখুৰীত থাকে মোটা লাগিলে বেংবিলাকে পানী পাই পাৰত উঠি আহে পাৰত মুঠে যায় আৰু পানীত পৰে পানীৰ দাম পানীতে বস্তুটো পাই না হয় না নহয় নিয়া লৈছে না পানী আনিবা য'তে পেচাবখিনি কাহাৰ কৰি পানী ঘূৰি আহিছে হাঁহ কথা নহয় ৰ'ব ইয়াৰ বাইদাকে কিবা পেচাব বাচা আৰু পানী বাচা মেচিনো উলিয়াব বস্তুটো পাই না গতিকে হে আনি হ'লেও পূজা কৰিব পাৰি শেষত দিছোঁ 52 ঘণ্টাটো যে ভগৱান মতনকে আনি মই কৈছোঁ এইটো 52 ঘণ্টা 52 ঘণ্টা আজি ধৰা পূজা কৰি ডাঙৰ ডাঙৰকৈ পুজৰি ঘণ্টাটো এৰি টকলা বান্ধি ঘৰত গুচি যাওঁ ধৰা পূজাৰ ঘৰত ঘণ্টা ৰ'ল হৰালি এতিয়া পূজা যাব না 52 যাব যদি 52 যায় 52 ঘণ্টা কেনেকৈ পূজা ঘণ্টা হ'ব কিনি লৈছে হৰালি কাজ যাব সেইকাৰণে 52 ঘণ্টা আই তোমাৰ অলপ পূজা কৰা হৈছে তুমি সন্তুষ্ট হ'বা ৰাইজক ডাঙৰ চন্দ্ৰ দিবা কৰ ভঁৰালত ধান আই হনুমান আৰু হয়তো ৰাইজৰ পিনে মই কৰা শ্ৰৱণ কীৰ্তন কৰোঁতা খাই হৈদলি কৰোঁতা খিচাৰি খাই ঘৰে ঘৰে যাওঁতা সদা চাবা আহোঁতা আহোঁলৈ নাহোঁতা বিচনাত কৰি আহোঁতা সকলো বেয়া হ'বা আৰু তুমি শুভ দৃষ্টিৰে চাবা আৰু শেষত হয়তো আমি গেৰিটা উঠিয়া মানুহে গম পালে যে আমাৰ ইয়াত মানে আগতে বহুত মানে বসন্ত মহামাৰী হৈছিল আৰু বসন্ত মহামাৰী হৈ মানে বহু মানুহৰ মৃত্যু হৈছিল আৰু শীতলা মাক পূজা কৰাৰ পিছত এই মানে বসন্ত মহামাৰীটো লাহে লাহে কমি গ'ল আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে আমাৰ ইয়াত বৰিগাঁৱৰ ওপৰবৰি নামঘৰত শীতলা মাক পূজা কৰা হয় আৰু আপোনালোকে দেখিলে মানে ভক্তৰ আগমন আৰু ভক্তবিলাকে ইয়াত পাৰা আৰু কণী মানে হাঁহৰ কণী ইয়াত দিয়া হয় উচৰ্গা কৰা হয় শীতলা মাক আৰু ভিডিঅ'টো ইয়াতে সামৰণি কৰিছোঁ নহ'লে বহুত মানে দীঘলীয়া হ'ব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব এতিয়া বাই লগ পাম নেক্সট ভিডিঅ'ত